হেল্ল' গাইজ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি খুবেই মনটো ভাল লাগিছে কিয়নো খুব মানে কি ক'ম আৰু এতিয়া শ্বেয়াৰ নকৰোঁ, পিছত এনেও গম পাব। এতিয়া আমি টাউনলৈ যাওঁ বুলি ওলাইছোঁ। একদম মনটো এক্সাইটেড হৈ আছোঁ গাইজ, কি ক'ম আৰু ক'ব নোৱাৰোঁ আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব, তেতিয়া গম পাব। এতিয়া আমি যাওঁ, বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ। ৱাও, ফাইনেলি আহি পালোঁ গাইজ আমি মেইন জেগাত। সেয়া হয় গাইজ, আমি যি ভাবি আছিলোঁ এই জেগাতে আহি সোমালোঁ। ভিতৰত সোমাই গৈ আছোঁ গাইজ। আপোনালোকে গম পাইছে নাই আমি ক'ত আছোঁ? আমি আছোঁ লখিমপুৰৰ হিৰ' ডিলাৰত। চাওক গাইজ, কিমান গাড়ী চাবি, কি গাড়ী লাগে আপোনালোকক সেয়ে পাব। মই চাইছোঁ স্কুটি এখন, চাওক গাইজ তিনিটাৰ কোনটো ভাল হ'ব সেইটো মই কনফিউজ হৈ গৈছোঁ। কোনটো ল'ম কোনটো নল'ম ভাবি আছোঁ। সেইফালে অকণমান চাওঁ, মোৰ চকুত লাগিছে ব্লু কালাৰটো, মোক অকণমান মানে লাইট কালাৰে লাগে। ভাল লাগিছে মোক অকণমান, সেইটোৱে ল'ম বুলি ভাবিছোঁ। তিনিটাটোৱে চাওক, ৰঙা আছে, ব্লু আছে, ব্লেক আছে। আকৌ সেইফালে চালোঁ বাইক এখন, সেইটোও পচন্দ লাগিছে, কিন্তু কি কৰিম গাইজ, নোৱাৰোঁ ন কিনিবলৈ। মাল নাই আমাৰ, মাল লাগে ইয়াত। সেইফালে আকৌ চালোঁ ইমান একদম মজা এখন বাইক, এনেকুৱা পচন্দ হৈছোঁ নহয় মই। এইটো মানুহটোক ক'লে মানুহটো পচন্দ হৈছে, ল'বও পাৰে ঠিক নাই, সি ল'ম বুলি কৈ থৈছে। চাওক গাইজ এইটো আৰু এখন চাওক, এইটো কি হয় হিৰ', বাপৰে বা ইমান বঢ়িয়া বাইক এখন এইটো। ইয়াত বাৰু ডেকা ল'ৰাবিলাকৰ কাৰণে খুবেই ভাল হ'ব। ইয়াত ছোৱালীটো পিছফালত গৈ কিনি মজাকৈ যাব পাৰিব আৰু গাইজ। সেয়া এতিয়া আমি ঘৰত পাই গ'লোঁ। পোৱাৰ লগে লগে মই আকৌ হাত ভৰি ধুই মেলি কাপোৰ চেঞ্জ কৰিলোঁ, অকণমান পূজা চূজা কৰিলোঁ। এতিয়া আমি ঘৰতে পূজাটো কৰি লৈছোঁ, তাৰপিছত মন্দিৰ লৈ যাম গাইজ। যাতে আৰু এখন কিনিব পৰাকৈ আপোনালোকে আশীৰ্বাদ দিয়ক। ইয়াতকৈও আৰু ডাঙৰ গাড়ী আহিব লাগে, সেইটো চুৰু হৈছে মোৰ। এতিয়া কি ক'ম আৰু, খুব মনটো একদম ইমানেই ভাল লাগিছে। প্ৰথম গাড়ী হয় মোৰ, এতিয়ালৈকে মই গাড়ী এখনো কিনা নাই। গাড়ীটো বাদেৰে চাইকেল এখনো নাই মোৰ, এইটো মোৰ ফাৰ্ষ্ট গাড়ী হয় গাইজ। চাওক এয়া মোৰ হাজবেণ্ডৰ লগৰবিলাক আহিছে, সিহঁতে পূৰা পাৰ্টি খুজিছে আৰু হ'ব আজি ৰাতি পাৰ্টি কাম ইয়াতে। অকণমান সিহঁতক ধেমালিও কৰিলোঁ। এতিয়া আকৌ লগৰ ঘৰত লৈ গ'লোঁ মই। সেয়া লগৰ ঘৰত অহাৰ লগে লগে লগৰটো মোৰ লগৰজনী অহাৰ লগে লগে পূৰা গামোচা চামোচা লগাই দিয়ে বেটাই, আৰু সি পূৰা পূজা কৰি দিলে। সেইফালে চাওক বেটাই কি নমো নাৰায়ণক কি আশীৰ্বাদ দিছে বেটাই, এনেও বাচ্ছাৰ আশীৰ্বাদ। সেয়া আমাৰ পাৰ্টি চুৰু। চালাড বনাইছোঁ, আৰু সেইফালে মচুন্দৰী চাটনি আৰু চিকেন চিলি বনাইছোঁ। সেয়া আমাৰ লোকেল মুৰ্গী, আৰু সেইফালে অকণমান আৰু জুচৰ হয়, আমি দাৰু চাৰু নাখাইতো, এইবিলাক জুচৰ আইটেম আছে অকণমান আমাৰ লগৰবিলাকে। এতিয়া আমি চবে পাৰ্টি কাম, মোৰ স্কুটি পাৰ্টি দি দিছোঁ। ইমান মোক পূৰা পাৰ্টি খুৱাই আছে, কি কৰিম আৰু ইমানে আৰু মাছ ফ্ৰাইটো থাকিলেই। সেয়া মোৰ লগৰ দুজনী আহিলে, পূৰা পাৰ্টি চুৰু। আমি বহি কিনি মজাকৈ দাৰু চাৰু নাখাওঁ দেই, আমি আকৌ ভাবিব নালাগে। এইটো আমি লোকেল বস্তুৱে খাই, লোকেল। কাহ চৰ্দি অহা কৰি আছে সি। সেই আমাৰ লোকেল মাছ আহিলে গাইজ, চব লোকেল মাছ। আৰু কি আছে, আৰু বাহিৰত আছে দেই মানুহবিলাক পূৰা বহি আছে, ৰখি আছে, কেতিয়া হ'ব। এতিয়া অকণমান আমি আগত খাই লওঁ, পূৰা আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি চাকাপ নাইম কৰিম আৰু চাওক গাইজ, আইটেম আৰু আমি এতিয়া ৰেডি কৰিম। এতিয়া আমি লক্ষ্যদাৰ পৰা চুৰু কৰিম। এইটো প্ৰসাদ অকণমান আপোনাৰ কাৰণে আনিছোঁ।